দেখি জাতীয় পরিষদৰ আমাৰ বিলাসীপাৰা জিলাৰ সভাপতি মহোদয় তথা আমাৰ পুষ্ণা উদযাপন সমিতিৰ সম্পাদক ডাঙৰীয়া আৰু আমাৰ সন্মানীয় সভাপতি ডাঙৰীয়া ছফিৰ ৰহমান সাহেব আৰু আমাৰ মাজত উপস্থিত হৈছে আমাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ডক্টৰ মোজামিল হক ডাঙৰীয়া, আমাৰ জনগোষ্ঠীয় কি কয় আমাৰ সাংগঠনিক সম্পাদক কবিবুল হক ডাঙৰীয়া, তেখেত কোকৰাঝাৰৰ পৰা আহিছে আৰু মই মনোহৰ হুছেইন আছোঁ, লগতে আপোনালোকৰ শিক্ষা আৰু সাংস্কৃতিক সম্পাদক হিচাপে, লগতে আমাৰ বিভিন্ন অঞ্চলৰ পৰা আঞ্চলিকৰ পৰা আমাৰ গৰিয়মূৰে দেখি জাতীয় পৰিষদৰ হিতাকাংক্ষী তথা সক্ৰিয় সদস্যসকল আমাৰ ইয়াত আহি উপস্থিত হৈছে। আজি আমি এই দ্বিতীয় কাৰ্যসূচী আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এটা কথা যে আজিৰ কাৰ্যসূচীৰ মুখ্য তৰ্পক হৈছে আমাৰ ৰফিকুল ইছলাম আৰু সম্পাদক অভ্যৰ্থনা সমিতি তথা বিলাসীপাৰা জিলা সমিতিৰ সম্পাদক আৰু ইয়াতে বিত্ত সম্পাদক আৰু আমাৰ সাংগঠনিক সম্পাদক কবিবুল হক, তেখেতে আমাৰ বন্তি প্ৰজ্বলন কৰিব। গতিকে মই প্ৰথমতে বন্তি প্ৰজ্বলন কৰাৰ কাৰণে মই কবিবুল হক ডাঙৰীয়াক আহ্বান জনাইছোঁ আৰু তেখেতক এখন কবচেৰে সম্বৰ্ধনা জনাবলৈ আহ্বান জনাইছোঁ। কবচে আছেনে? এবাৰ আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ আমাৰ ৰফিকুল ইছলাম চাহাবক, তেখেতকো এখন কবচেৰে সম্বৰ্ধনা জনাবলৈ মই আহ্বান জনাইছোঁ। আমাৰ শ্বাহনাজ হুছেইন, আমি এতিয়া কাৰ্যসূচী আৰম্ভ কৰিম। এতিয়া আমাৰ বন্তি প্ৰজ্বলন কৰিব আমাৰ কবিবুল হক ডাঙৰীয়া আৰু তেখেতক সহায় কৰিব সিৰাজুল নে সিৰাজুল কি লিখে সিৰাজুল হক ডাঙৰীয়া, তেখেতক মই আহ্বান জনাইছোঁ কবিবুল হক ডাঙৰীয়াক সহায় কৰাৰ কাৰণে। দি আছোঁ পেণ্ডেল ইফালৰ পৰা চিমেণ্টটো ল'লে ভাল আছে। এইফালে দেখা নাযাব, এই চাইডৰ পৰা মানুহখিনি অলপ গুচি একদম সন্মুখত যাব নালাগে। এতিয়া পাৰফেক্ট উঠিছে, পাৰফেক্ট। এই ওদি দেখি মা তোমরা ফটো মারবেন না পান এই ওদি আৰু অলপ পাছত গ'লে বেছি আমরা বেছি মানে অলপ মেলি যাচ্ছে কিছু যাও আমার মাঝে মাঝে ওই এরিয়াটা বড় লাগে বড় পাচ্ছেন
জাতীয় সংগঠনসমূহলৈ আমি আহ্বান জনাইছোঁ যে আজি তাৰ এই বিৰোধিতাৰে আমি একেলগে আমি সংগ্ৰামত নামি পৰিছোঁ। আজি অসমীয়া জাতিৰ অস্তিত্ব সংগ্ৰামত আমি নামি পৰিছোঁ। কিন্তু সমান্তৰালভাৱে ভাৰত স্বাধীন হোৱাৰ পৰা এই যে জনগোষ্ঠীবিলাক আজি সকলো ফালৰ পৰা বঞ্চিত উপস্থিত হৈ আজি ত্ৰিপুৰাত কি হৈছে আজি বিপৰ্যস্ত হৈছে এই জনগোষ্ঠীবিলাকৰ বিৰুদ্ধে কিয় এক আন্দোলন কৰিছে ইয়াৰ বিৰুদ্ধে এই তথ্যসমূহ জাতি জনগোষ্ঠীসকলে আজি যদি আমাক সঁচাকৈ যদি আমি জাতীয় সত্তাত যদি আমাৰ অৱদান আছে তেতিয়াহ'লে আমাৰ সপক্ষে সদৌ অসম গৰিয়ামৰা দিশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত বিলাচীপাৰা ধুবুৰী কোকৰাঝাৰ